নেতা গুৰুখ নেতা প্ৰেম তামাং আমাৰ সৈতে আছে মই প্ৰেম তামাঙৰ কাষলৈ যাব বিচাৰিছো এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কাৰণ এনআৰসি তৃতীয়খন খচৰা প্ৰকাশ পাইছে আৰু প্ৰায় 40 লাখ লোকৰ নাম এইখন খচৰাত অহা নাই আমি পোনপ্ৰথমে সংবাদ মাধ্যমৰ যোগেদি মই সুপ্ৰিম কোৰ্টৰ নেতৃত্বত আজি এনআৰসি দ্বিতীয় খচৰাখন প্ৰস্তুত হোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 40 লাখ লোকৰ মান অন্তৰ্ভুক্ত হোৱা নাই এইখিনি ক্ষেত্ৰত আমি বিশেষভাৱে এনআৰসি কৰ্তৃপক্ষক আমি ধন্যবাদ দিব বিচাৰিছোঁ লগে লগে আমি ক'ব বিচাৰোঁ আজি আমি যেহেতু গোৰ্খা জনগোষ্ঠী আমি বিলংছ কৰোঁ গোৰ্খা জনগোষ্ঠীৰ প্ৰায় ডি ভোটাৰ আৰু ফৰেনৰ ট্ৰিবিউনেলৰ যিখিনি অসুবিধা আৰু লগতে গোৰ্খা জনগোষ্ঠীক বিশেষকৈ ডিক্লাৰ বাংলাদেশী বুলি ডিক্লাৰ কৰি লয়াৰ লেভেলৰ যিখিনি এনআৰসি বিষয়াবোৰে যি আমাৰ এনআৰসি নামত হাৰাশাস্তি কৰিছে আমি আশা ৰাখিম এনআৰসিখন প্ৰস্তুত হ'ল আমি খুবেই ভাল পাইছোঁ অসমবাসী আনন্দিত হৈছে আমি সদৌ অসম ছাত্ৰ সন্থালক 28টা জাতি জনগোষ্ঠী সংগঠনে প্ৰথম পৰ্যায়ৰ পৰা এনআৰসিত বিদেশীমুক্ত অসম হ'ব লাগে আৰু এজন প্ৰকৃত ভাৰতীয় নাম এনআৰসি অন্তৰ্ভুক্ত হ'ব লাগে বুলি আমি আবেদন নিবেদন কৰিছোঁ তাৰ মৰ্মে আজি দ্বিতীয় এইটো খচৰাখন প্ৰস্তুত হ'ল ঠিক আছে কিন্তু লগে লগে আমাৰ জনগোষ্ঠীৰ প্ৰায় আমি দেখিব পাইছোঁ 1 লাখকৈ অধিক আমাৰ গোৰ্খা জনগোষ্ঠীৰ মানুহ যিখিনি প্ৰকৃত ভাৰতীয় নাগৰিক যুগ যুগ ধৰি অসমত বসবাস খিলঞ্জীয়া এই গোৰ্খা জনগোষ্ঠীৰ মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা নাই আৰু আমি এনআৰসি কৰ্তৃপক্ষৰ লগতে অসম চৰকাৰক আমি দাবী তথা আমি অনুৰোধ জনাব বিচাৰিছোঁ প্ৰকৃত ভাৰতীয় গোৰ্খা নাগৰিক কোনো কালে যাতে পাত পৰি নাযায় তাৰ কাৰণে সঠিক এক সিদ্ধান্ত গ্ৰহণ কৰাৰ আৱশ্যকতা আছে আজি গোৰ্খাই বুলিয়ে নহয় আজি ৰাভা বড়ো আজি ৰমাকান্ত দেউৰী নাম অহা নাই এম এল এ তেনেধৰণে প্ৰতি জাতি জনগোষ্ঠীক চাই স্পেচিয়েল ভেৰিফিকেশ্যন হওক লাগিলে DNA টেষ্ট কৰা হওক আৰু এনেকৈ কৰা হওক বিদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অসম চৰকাৰ তাৰ গুৰুত্ব বুজি জাতি জনগোষ্ঠী যি আজি পৰাশত আজি এনআৰসি কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে সম্পূৰ্ণ ক্ষেত্ৰত যাতে কোনো যুঁজ বাগৰ নহয় কোনো অশান্তি পৰিৱেশ সৃষ্টি নহয় অসমত শান্তি শৃংখলাৰ মাজে পৰিস্থিতিটো আগবঢ়াওক আৰু মই এই মুহূৰ্তত প্ৰেম তামাং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ হাতত